নমস্কাৰ বন্ধু-বান্ধৱীসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ অৰ্জুন ডেক চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম কিছুমান প্ৰশ্ন। এতিয়া আপোনাৰ APDCL আৰু অসম পুলিচৰ ওপৰত প্ৰশ্নকেইটা থাকিব। তো ভিডিঅ'টো নিশ্চয় শেষলৈকে চাই যাব। আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব পাৰে। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ৰঙা ছাবস্ক্ৰাইব লেখা জেগাত প্ৰেছ কৰি আৰু ওচৰতে থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব। তো বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আগতে বহুতকেইটা ভিডিঅ' বনোৱা হৈছে, যদি আপুনি চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত দি দিম, আপুনি তাৰ পৰা চাই যাব পাৰিব। তো বলকচোন আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল। তো উত্তৰটো আপোনাৰ ভাৰতীয় ৰিজাৰ্ভ বেংক। 2 নম্বৰলৈ আহিলোঁ, এখন দেশৰ মুদ্ৰানীতি নিৰ্ধাৰণ ভাৰ ন্যস্ত হৈ থাকে। উত্তৰটো আপোনাৰ কেন্দ্ৰীয় বেংকৰ ওপৰত। 3 নম্বৰলৈ আহিলোঁ, তলত উল্লেখিত কৰা মুদ্ৰাৰ প্ৰকাৰ ভিতৰত অভিহিত মুদ্ৰা হ'ল। উত্তৰটো আপোনাৰ বি নম্বৰ ধনাদেশ মুদ্ৰা। 4 নম্বৰলৈ আহিলোঁ, বিধিসন্মতভাৱে গ্ৰহণযোগ্য মুদ্ৰা হৈছে আপোনাৰ ডি নম্বৰ মানে বিহিত মুদ্ৰা। 5 নম্বৰলৈ আহিলোঁ, 5 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰা প্ৰণালীটোৰ নাম কি? এইটো কোৱা হৈছে উত্তৰটো আপোনাৰ বিনিময় প্ৰথা, যিটো আগৰ দিনত চলিছিলে সেইটো কোৱা হৈছে। 6 নম্বৰলৈ আহিলোঁ, 6 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ ভাৰতবৰ্ষৰ গ্ৰাম্য বেংক আঁচনি গ্ৰহণ কৰা হয় মানে কিমান চনত গ্ৰহণ কৰা হয়? উত্তৰটো আপোনাৰ 1976। তো নেক্সট প্ৰশ্নলৈ যাওঁ। 7 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ অসমত বিত্তীয় নিগম প্ৰতিষ্ঠা হৈছিল। উত্তৰটো হ'ল 54। 4 নম্বৰলৈ আহিলোঁ, 4 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ কোন চনত ভাৰতত 14টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? উত্তৰটো আপোনাৰ 1969। 9 নম্বৰলৈ আহিলোঁ, 9 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ উত্তৰ পূব উন্নয়ন নিগম কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰটো আপোনাৰ বি নম্বৰ 1950 চনত। 10 নম্বৰলৈ আহিলোঁ, 10 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ ভাৰতৰ 10ম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল? উত্তৰটো আপোনাৰ এ নম্বৰ 2002 চনৰ পৰা 2002 চনৰ 1 এপ্ৰিলত। 11 নম্বৰলৈ আহিলোঁ, 11 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ ভাৰতৰ কোনটো পৰিকল্পনাত দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হৈছে? উত্তৰটো আপোনাৰ চি নম্বৰটো মানে পঞ্চম। 12 নম্বৰলৈ আহিলোঁ, 12 নম্বৰটো হৈছে অসমৰ সমবায় এপে বেংক লিমিটেড কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰটো আপোনাৰ চি নম্বৰ মানে 1948। 13 নম্বৰলৈ আহিলোঁ, 13 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ সম্পদ এক গুৰুত্বপূৰ্ণ বৈঠক। উত্তৰটো আপোনাৰ ইয়াৰ উপযোগিতা। তো বলক নেক্সট প্ৰশ্নটোলৈ যাওঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয় লাইক কৰিব পাৰে। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ৰঙা ছাবস্ক্ৰাইব লেখা জেগাত প্ৰেছ কৰি আৰু ওচৰতে থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব। তো ভিডিঅ'টোৰ প্ৰশ্নবোৰ ষ্টাৰ্ট কৰোঁ। 15 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ অৰ্থবিজ্ঞানৰ প্ৰধান সমস্যা। উত্তৰটো আপোনাৰ চি নম্বৰটো এ আৰু বি। 16 নম্বৰলৈ আহিলোঁ, 16 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ চেক হ'ল বি নম্বৰ উত্তৰটো আপোনাৰ এক লিখিত আদেশ। 17 নম্বৰ প্ৰশ্নটো হৈছে সামগ্ৰীৰ দৰ বৃদ্ধি হ'লে চাহিদা হ্ৰাস হয়। তো উত্তৰটো 18 নম্বৰলৈ আহিলোঁ, 18 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ মুদ্ৰা হ'ল এক বিনিময় মাধ্যম। 19 নম্বৰলৈ আহিলোঁ, বিহিত মুদ্ৰাৰ জনসাধাৰণে গ্ৰহণ কৰিব বাধ্য নহয়। 20 নম্বৰলৈ আহিলোঁ, 20 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ মুদ্ৰা ছাপা কৰা অধিকাৰ আছে কেৱল বি নম্বৰ মানে কোনে ছাপায় সেইটো কোৱা আছে। এইটো উত্তৰটো আপোনাৰ চৰকাৰী ছপাশালাত। 19 নম্বৰটো 21 নম্বৰটো দিয়া নহ'ল। তো বন্ধু-বান্ধৱীসকল এইটো যদি পাৰে নেক্সট ভিডিঅ'টো দিম এইটো প্ৰশ্ন উত্তৰটো। তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক কৰিব পাৰে। আৰু যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। আৰু লাইক কৰিব পাৰে আৰু যদিহে মানে শ্বেয়াৰ কৰিব বিচাৰে আপোনাৰ বন্ধুসকলক নিশ্চয় শ্বেয়াৰ কৰিব পাৰে।
আজিলৈকে মানে থেংক ইউ, জয় অসম।